हेलो नमस्कार बंधुসকল विशेष এটা কামৰ কাৰণে ৰয়িং গৈ আছো অৰুণাচল প্ৰদেশৰ ৰয়িং আৰু মোৰ হতে গৈ আছে ইয়া মোৰ বন্ধু পিছফালে এজন গৈ আছে তো বিশেষ এটা কামৰ কাৰণে ৰয়িং গৈ আছো বলক তেন্তে চাওঁ ৰয়িঙত কি আছে কি নাই গোটেইখিনি আপোনালোকক দেখা পাই থাকিব লগতে ঢলা দলংখন মানে ভাঙিছে বুলি শুনিছো মানে যিখন আমাৰ আটাইতকৈ দীঘল দলং ভাৰতৰ ভিতৰত ভাঙিছে বুলি খুব নিউজ পাই আছো আপোনালোকক ভাঙিছে নে নাই হসা একদম পক্কা নিউজ দেখাই আছো কিন্তু মই হসা ভাঙিছে নে নাই ভাঙা সেইটো আপোনালোকে চাব লগতে ৰয়িঙত অৰুণাচল প্ৰদেশত কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখাই থাকিম এটা ইম্পৰ্টেণ্ট ব্লগ হ'ব একদম ভাল পাব বলক তেন্তে ৰয়িঙত যাওঁ বলক এতিয়া পাই গ'লি ডক্টৰ ভূপেন হাজৰিকা সেইটো ঢলা শদিয়া সেইটো চাওক পাই গ'লোঁ ভাল লাগিছে একদম খালী খালী পৰিৱেশ আপোনালোকক দেখাই আছোঁ মই বেক কেমেৰাদি চাব কিন্তু ক'তোতো একো হোৱা দেখা নাই ক'ত ইয়াততো বহুত নিউজ পাই আছোঁ চাওঁ আগলৈ কিবা হেৰি আছে নেকি হয় এতিয়াতো ঠিকেই দেখিছোঁ কোনো ৰিপেয়াৰিং বা কিবা দেখিছিলোঁ হয়তো ৰিপেয়াৰিং কৰিলে নাজানো কিন্তু ক'ত এতিয়ালৈকেতো একো প্ৰব্লেম দেখা নাই ব্ৰিজখনত এতিয়াতো আমি এইটো কোণাত শদিয়াই পাম এতিয়া চব ঠিকেই দেখিছোঁ চাওক আপোনালোকে চাওক বন্ধুসকল একোতো প্ৰব্লেম দেখা নাই কিবা প্ৰব্লেম দেখিলে কওকচোন অলপ নিউজত অলপ বেছি দেখায় নেকি আমিতো নিউজত চাইছিলোঁ একদম চিনে দেখি নাপালোঁ আমিতো একো চিন দেখি নাপালোঁ ধুনীয়া হৈ আছে বৰ্তমান হয়তো ৰিপেয়াৰিং অলপ কিবা হ'ব পাৰে ৰিপেয়াৰিং কৰিছে কিন্তু আমি একো দেখি নাপালোঁ মানে তেনেকৈ বলক তেন্তে ডাইৰেক্ট যাওঁ ৰয়িং অৰুণাচল প্ৰদেশ তাতে গৈ আপোনালোকক লগ পাইছোঁ অৰুণাচলত সোমাই গ'লোঁ বৰ্তমান এতিয়া অৰুণাচলত গৈ আছোঁ একচুৱেলি মই গেটত এটা কেছ হ'ল তাৰমানে আমি আগতে যেতিয়া আহোঁ গেটত পাৰ মেম্বাৰ 50K লয় মানে আমাৰ অসমৰ পৰা গ'লে মানে ফাৰ্ষ্ট হেৰি উলিয়াব লাগে মানে অৰ্ডাৰ উলিয়াব লাগে তো পাৰ মেম্বাৰ 50K লয় আজি মানে চালা মানে ভাৰতীয় সেনা জিন্দাবাদ বুলি কয় নহয় পিছে পিছে আহিলোঁ ক'তো নৰখিলোঁ মানে ডাইৰেক্ট আহি গ'লোঁ একো ৰখোৱা চোখোৱা নাই আৰু বিন্দাছ 3জনৰ 150 টকা বচাই ল'লোঁ আজি হৈ ল'লোঁ আৰু অলপ হালকা হৈ ল'লোঁ এয়া চাওক কি সুন্দৰ এটা পৰিৱেশ জিয়া ভিলেজ পাইছোঁ অকণমান আগতে ইয়াত আমাৰ ইণ্ডিয়ান আৰ্মি জয় ভাৰত মাতা কি জয় দেই অকল ৰয়িঙৰ মেইন তোৰণখন কি সুন্দৰ লাগিছে এটা লোক চক একদম বাহিৰত আহিব লাগে আৰু ৰয়িং পাই গ'লোঁ চাওক কি সুন্দৰ পৰিৱেশ আপোনালোকক কি ক'ম বিশেষ একো নাই কিন্তু বিশেষ বহুত কিবা আছে আৰু ইয়াৰ ৱেডাৰটোৱে বেলেগ মানে এটা বেলেগ ফিল হয় মানে আপোনালোকক কি ক'ম আৰু চাওক এয়া পাহাৰ আগত এতিয়াতো বাৰিষাৰ বতৰ আজি নহ'লেতো পাহাৰটো জিলিকি থাকিলে হয় পূৰা এয়াই চাওক এনেই ভাল লাগে জেগাবিলাক চাওকচোন মাইণ্ড ফ্ৰেছ হৈ আহে অকণমান সময়ৰ কাৰণে টেনশ্যন দূৰ হৈ যায় মানে বিশেষ নকওঁ চাওক কি সুন্দৰ কি নিট এণ্ড ক্লিন ৰাস্তাবিলাক একদম মানে মাইণ্ডটো ফ্ৰেছ হৈ আহে আৰু বলক তেন্তে আগফালে আগুৱাই যাওঁ অকণমান আগত দলং এখন পাম তালৈকে যাওঁ পাই গ'লোহি ৰয়িঙৰ দলং এয়া চব একদম সুন্দৰ সুন্দৰ পাহাৰ আপোনালোকক ইয়াত আগতে এটা মই ব্লগ বনাইছোঁ বেলেগ এটা ভিডিঅ'ত বহুত পুৰণা সেইটো হ'লেও আজি আকৌ আহিলোঁ যেতিয়া আৰু এটা ব্লগ বনাই দিওঁ বুলি ভাবিলোঁ আৰু নে কি মোৰ লগৰ আহিছে দুজন ভাল লাগিছে পৰিৱেশ চাওক কি সুন্দৰ এতিয়া পৰিৱেশটো অকণমান ডাৱৰ হৈ আছে আগতেতো কি হৈছিলে এতিয়া বাৰিষা কালিতো একদম মানে কি ক'ম আৰু একদম পৰিৱেশ চাওক সঁচাকৈ মাইণ্ড ফ্ৰেছ হৈ আহে দেই আৰু নকওঁ বলক তেন্তে আগফালে আগুৱাই যাওঁ এই নদীখনত কি আছে কি নাই চাওঁ আৰু বলক কি ধুনীয়াকৈ নদীখনো চাওক কিমান তলত নীলা পানী কি ধুনীয়াকৈ বহি আছে চাওক এইখন নদী একদম নিট এণ্ড ক্লিন ন পানীখিনি এইখন চাওক নদীখন চাওক এনেকৈ বহি আহিছে নদীখন আপোনালোকে এবাৰ দেখাই দিছোঁ ৰয়িঙৰ যিখন দলঙৰ চাৰিওফালে পৰিৱেশটো চাওক সুন্দৰ পৰিৱেশ এয়া চাওক মাৰ্কেটত সোমাই যাচোন কি আছে চাওঁ আৰু বস্তুবিলাকৰ ৰেট কিমান কি হয় এয়া শুকান মাছ বামলা মাছ বুলি কয় অৰুণাচলত খুব জনপ্ৰিয় এইটো মাছ প্ৰায় ঘৰতে এইটো মাছ বহুত মানে খায় আৰু এইটো অৰুণাচলত খুব পপুলাৰ হয় এইটো লগতো লৈছা কিলো কিতনা 600 kg বাহ এইবিলাক চব্জি বজাৰ ইয়াত মানে চব্জি বিকাৰ অকণমান ষ্টাইলটো বেলেগ মানে ইয়াত কেজি হিচাপ নাথাকে মানে ইয়াত মানে ভাগ কৰি থয় প্ৰত্যেকটো ভাগত 50 টকা 100 টকা তেনেকুৱাকৈ চব ভাগ কৰি থোৱা থাকে মানে ইয়াত কিলো চিষ্টেম নাই
কিবা এটা খাওঁ বুলি ফ্ৰাইড ৰাইচ ম'ম' এইফালে কিন্তু ইয়াৰ মিষ্টেক হৈ গ'ল মানে প্লেন খানাই খাই বোলে এইটো অৰুণাচলৰ ভাই ইয়াত প্লেন খানা নাপাবা তুমি ওলাইছে বোলে চাওঁচোন লগতেও কৈছে কেনেকুৱা ঢেকীয়া চব্জি কি ঢেকীয়া চব্জি এইটো তুলি আছোঁ চাওক কি ধুনীয়াকৈ একদম ফ্ৰীটা চব্জি মানে নেচাৰেল চব্জি আহোঁতে এখন ফুটবল খেল দেখিলোঁ অকণমান চাওঁ বুলি ৰখিলোঁ ইয়াত মই চাইছোঁ অসমৰ নিচিনা ইমান হাল্লা গোলা নহয় মানে একদম বিন্দাছ ধুনীয়াকৈ চাই থাকে অডিয়েঞ্চে ফুটবল খেল মানে অসমত হ'লেতো পূৰা হাল্লা গোলা পূৰা মানে দোকানবোৰ ইয়াত মানে একদম ধুনীয়াকৈ ঠাণ্ডা মগজে চাই থাকে আৰু চবে ৰাস্তাত আহোঁতে পালোঁ লোকেল চব্জিৰ মাৰ্কেট জংগলী চব্জি কিছুমান বিকি আছে এইবিলাক কিবা এটা লৈ লওঁ বুলি ভাবিলোঁ অকণমান ৰখিলোঁ একদম বুঢ়ী আইতা আগৰকৈ বিকি আছে এইখিনি চব্জি এইখিনিকে লৈ ল'ব লাগিব আৰু কেছে খাতা है तो বয়েল ये सब 50 40 লোকেল বজাৰ কৰি আছোঁ একদম বিন্দাছ লৈ ল'লোঁ এইখিনি আৰু একদম মানে কি ক'ম আৰু গৈ পেলাই বনাম এইবিলাক চব কিবা ল'ব নেকি ঠিক আছে লৈ ল'লোঁ আৰু ভাজি কৰি ল'ম ন ঠিক আছে চব দোকানৰ পৰা এটা লৈ ল'লোঁ বেয়া পাব ন নহ'লে ठीक है दीदी जाएगा हाँ গৰু গাড়ী দেখিছোঁ দেই আজি একদম ৰাজস্থানৰ লেখীয়া লাগিছে ষ্টাইল বলক তেন্তে যাওঁ তো বন্ধুসকল এতিয়া উভতিছোঁ আৰু খাই ল'লোঁ গোটেইখিনি ফাষ্টফুড টাষ্টফুড আৰু একচুৱেলি আমি কিবা এটা কামত আহিছিলোঁ ইম্পৰ্টেণ্ট কামত আহিছিলোঁ বিজনেছ কামতে আহিছিলোঁ তো যিটো মানে হেৰি নহ'ল অকণমান খেলি মেলি হ'ল বস্তুটো আমি যিটো বস্তু কামৰ কাৰণে আহিছিলোঁ সেইটো নহ'লগৈ আৰু এটা জেগাত যোৱা কথা আছিলে মানে এখন মানে হেৰি আছিলে বৰ ধুনীয়া পাৰ্ক আছিলে তাত নোসোমাওঁগৈ এতিয়া দেৰি হৈ গৈছে গতিকে লৈ এতিয়া আৰু উভতিছোঁ তো কি দেখাব পাৰিলোঁ নোৱাৰিলোঁ নাজানো কিন্তু যিমানখিনি পাৰিলোঁ দেখালোঁ তো যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব লাইক এটা মাৰি দিব যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আজিলৈ আহোঁ ধন্যবাদ